সোণাপুৰ চমতাত চোৰৰ চাফাই অভিযান। এইখন হোটেলৰ পৰা গজা খজা চব সজি আছে, চুৰি লৈ গৈছে। আৰু গাখীৰত তেওঁ কি হৈছে, এইকেইটা তেল হাৰি গুচি গৈছে। চাওক চোৰৰ লিলিমাই চাওক। এই পৰা গুটকা চিগাৰেট এইগিলা লৈ গৈছে, বান্দল বান্দল ৰখা থাকে হা। অঁ, মই কি চুৰিছে? মিচিং। তেওঁৰ এই যে মিচিং আছে, চুলি ঘূৰা মিচিঙৰ চুৰিছে। আৰু কি চুৰিছে? আমাৰ এইটো কিয়াকে নিকালা। এই সোণাপুৰ চামতাৰ চোৰৰ চাফাই অভিযান। এখন দোকান তেওঁলোকে চুৰ কৰি লৈ গৈছে। এইদৰে এখন দোকানৰ পৰা এই চাওক কম্বল পাৰি কিনে মোবাইল দোকানত পাৰ হৈছে। মোবাইল দোকানৰ পৰা এনেকৈ কম্বল পাৰি এইদৰে গেলামালত প্ৰৱেশ কৰিছে। বেলেগ ইয়াৰ পৰা কিছুমান সামগ্ৰী লৈ গৈছে বুলি কৈছে দোকানীয়ে। তোমাৰ কি নহ'ল এতিয়া? মোবাইল গৈছে আৰু অঁ, এই এখন মোবাইল দোকান হয় এই চামতাত, সোণাপুৰ চামতাত শিৱমন্দিৰৰ ওচৰৰ দোকান এটি আছে। ইয়াতে এখন মোবাইল দোকান, মোবাইল চুৰ হৈছে আৰু হেডফোন এইবিলাক চুৰ হৈছে। আৰু চুৰে চাওক এইদৰে কুচিয়াত ভৰি দি এইদৰে দেখিছে আপোনালোকে কম্বলত খোজ দি পাৰ হৈ গৈছে। এখন দোকানত কম্বল পাৰি এইদৰে দৰ্জাৰ ওপৰেৰে পাৰ হৈছে, কম্বল পাৰি কেনে। আৰু কাষত দেখিছে আপোনালোকে চোৰৰ প্ৰৱেশ কেনেকুৱা কৰিছে এইখন দোকানত। क्या चोरी हुआ? मिसिंग चोरी हुआ और इन्वर्टर निकालने के लिए सोचा, इन्वर्टर नहीं निकल पाया, लाइन था दिया हुआ इन्वर्टर में।